হেল্ল' এভৰিৱান নমস্কাৰ জনাইছোঁ সকলোকে আজি আকৌ নতুন চাদৰ এখন লৈ আনিছোঁ দহি গুঠি দেখাবলৈ এখন হৈছে এখন ষ্টেপল কটন মেটেৰিয়েলৰ চাদৰ এয়া দেখিবলৈ পাইছে আৰু ইয়াতে মই এটা সাইডে আগৰ পৰা এনেকৈ কৰি থৈ দিছিলোঁ মানে সূতাখিনি পকাই থৈ দিছিলোঁ আজি এনেকৈ চাদৰত লাগি থকা সূতাখিনিৰে দহি গুঠিম বুলি ভাবিছোঁ তেনেকৈ আগতীয়াকৈ কৰি থৈছোঁ আৰু মই দহি গুঠিবলৈ এয়া কটন লেচি সূতা লৈছোঁ এইটো দোকানত পাই কিনিবলৈ এনেকৈ মাজেৰে কাটি ল'ব লাগে লৈ তাৰ পৰা এনেকৈ সৰু সৰুকৈ ওলাই ল'ব লাগে আৰু যিমানখিনি পৰিমাণৰ আপোনালোকক লাগিব বা বেছিকৈ লাগিব সেইটো হিচাপত মই তেনেকৈ মোৰ হিচাপত লৈ লৈছোঁ মোক যোনে গুঠিবলৈ দিছিলে তেওঁ সৰু সৰুকৈ দিছিলে গুঠিবলৈ সেইকাৰণে মই অকণমানকৈ ওলাই লৈছোঁ মানে মিহিকৈ তো এয়া চাদৰত লাগি থকা সূতাখিনি এনেকৈ লৈ ল'ব যিমানখিনি মানে লাগে আৰু 1 ইঞ্চিমানকৈ ল'লে ভাল হয় তো এনেকৈ লৈ তাৰ পৰা এনেকৈ দুটা ভাগ কৰি ল'ব তাৰ মাজেৰে আকৌ এটা পাক মানে গাঁঠি এনেকৈ দিব গাঁঠিটো দিয়াৰ পিছত তো সূতাডাল ভালদৰে মানে হাতৰ এনেকৈ আঙুলিত লৈ দুটা সাইডে এনেকৈ পকাব এটা সাইডে এবাৰ এনেকৈ পকাব আকৌ এনেকৈ 2 পাকমান 3 পাকমান দি আকৌ অন্যডালো এনেকৈ পকাই দিব আৰু সেম ডিৰেকশ্যনতে তাৰপিছত দুডাল একেলগে লৈ এনেকৈ উলট পালটকৈ পকাই থাকিব লাগিব তো যিবোৰ কটনৰ থাকে মানে সূতা সেইবোৰ সহজ হয় কৰিবলৈ এইডাল অকমান সিল্কৰ নিচিনা আছিলে মানে মিক্স আছিলে ইয়াতে এইকাৰণে তেনেকৈ লৈ পকাই যিমানখিনি ডিষ্টেঞ্চৰ লাগে মানে তলৰ ফালে দীঘল কৰিবলৈ সেই হিচাপত ৰাখি এনেকৈ এটা গাঁঠি দি দিব তাৰপিছত এনেকৈ গাঁঠিটো দিয়াৰ পিছত সূতাডালৰ এনেকৈ মাজেৰে দুটা ভাগ কৰি ল'ব আৰু ভাগ কৰি লোৱাৰ পিছত তাত যিখিনি আমাৰ দহি গুঠা সূতা থাকে সেই সূতাখিনি তাত এনেকৈ দিব ভিডিঅ'টো দেখুৱাৰ নিচিনাকৈ এনেকৈ চাই কিনে তাৰপিছত এনেকৈ 2-3টামান গাঁঠি দি দিব যিমানখিনি পৰিমাণৰ আপোনালোকক লাগে আৰু দীঘলটো চাই ল'ব আৰু এনেকৈ 2-3টা গাঁঠি দি তাৰপিছত ইয়াতে অন্য বেজি সূতা এডালেৰে এনেকৈ যিখিনি সূতা থাকে তাৰ লগতে এনেকৈ সোমাই দি ভালদৰে সূতাখিনি উলিটিয়াই মানে দহি গুঠা সূতাখিনি উলিটিয়াই দি তাত 2-3 পাকমান গাঁঠি মাৰি দিব ভিডিঅ'টোত দেখুৱাৰ দৰে এনেকৈ 3-4টা পাক দি দিব যাতে সূতাখিনি টানিলেও মানে ওলাই নাহে আৰু টান হৈ থাকে মই এনেকৈ 2-3টা গাঁঠি দিলোঁ তাৰপিছত এনেকৈ মোৰ এটা দহি ৰেডি হৈ গ'ল এইটো হৈয়ে গ'ল প্ৰায় এতিয়া এইখিনি যিমানখিনি লাগে আৰু সেই হিচাপত মই কাটি ল'ম যিমান দীঘল চুটি লাগে তো এয়া মোৰ এটা হৈ গ'ল আগতে মই দুটামান কৰিছিলোঁ তাৰপিছত আকৌ এটা কৰি দেখাওঁ আকৌ এনেকৈ অকণমান সূতা লৈ লৈছোঁ তাৰ মাজত এনেকৈ দুটা ভাগ কৰি লওঁ আৰু এনেকৈ এটা গাঁঠি দি লওঁ ভিডিঅ'টো দেখুৱাৰ দৰে আপোনালোকে কৰিব পাৰিব যদি মানে যিসকলে নাজানে আৰু এনেকৈ মই বাকী দহিখিনিও গুঠি ল'ম এয়া মই গোটেই চাদৰখনত দহি গুঠি ল'লোঁ দুটা সাইডে লাষ্ট মোৰ এটা বাকী আছে এইটো মই কৰি দেখাইছোঁ এনেকৈ পকোৱা দহি গুঠিবলৈ আপোনাৰ কটনৰ যদি সূতা হয় আৰু তেতিয়া মানে খুব ভাল হয় কাৰণ পকাই দিলে ধুনীয়া হয় আৰু এই সূতাটো অকণমান মিক্স আছিলে সিল্ক আছিলে সেইকাৰণে মানে ইয়াতে ধৰিবও পৰা নাই আৰু কালাৰটো খুব পাতল হয় এইকাৰণে হয়তো আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব পাৰে কেনেকুৱাকৈ মানে পকাই দিয়া হৈছে বস্তুটো কেনেকুৱা দেখিছে তো আৰু যিসকলে নাজানে তেওঁলোকে এনেকুৱা কোৱা মতে মানে যদি গুঠে পকোৱা দহি তেওঁলোকে খুব সহজতে গুঠিব পাৰিব
এনেকৈ আমাৰ ভিডিঅ'টোত দেখুৱাৰ হিচাপত আৰু যি লোকে জানে তেওঁলোকেতো আৰু ক'ব নালাগে ভালদৰে কৰিব পাৰিব তো এয়া মোৰ চাদৰখন কমপ্লিট হৈ গ'ল দুটা সাইডে গুঠা তো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব চাদৰখনত এনেকৈ সৰু সৰুকৈ দিয়াই ভাল লাগিছেনে আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা হৈছে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ